চাই পোৱা নাই জেগা। এইটো হৈছে লালুকৰ মণ্ডপ। This is Mela of Lakhimpur. এক সেকেন্ডত পুরস্কার পাবো। ইমান ট্ৰেফিক পাই কি কৰি আনে। নমস্কাৰ ৰাইজ, তো আজি আমি গৈ আছোঁ পূজা চাবলৈ। এতিয়া নৱমী পূজা চাবলৈ যাম মেনেহা হৈ লালুক হৈ লখিমপুৰ। এইটোৱে প্ৰথম পেণ্ডেল হৈছে আপোনাৰ লালুকৰ। তাৰপিছত ট্ৰেফিক চাব পাৰিছে অলপ আছে, লেকিন আপোনাৰ লখিমপুৰত গ'লে গম পাব যে আচলি ট্ৰেফিক কি। এইটো হৈছে লালুকৰ মণ্ডপ। এনেকৈ আমি লখিমপুৰ গৈ থাকোঁ। পোনপ্ৰথমতে আমি পালোঁ আপোনাৰ শিৱ মন্দিৰ। এইটো শিৱ মন্দিৰ হৈছে। তাৰপিছত আমি পালোঁ কি মেলাত আমি অলপ দেৰি সোমাই কিনে চাইছোঁ মানে কি আছে কি নাই। মেলা এক পাক দুপাক ঘূৰি কিনি পিছত আমি মানে আহি গ'লোঁ আৰু লখিমপুৰ ফালে। এইটো হৈছে লখিমপুৰ মেলা। মেলাৰ পৰা ওলোৱাৰ পিছৰ পৰা ৰাস্তাত চাইছোঁ মানে বহুত ট্ৰেফিকত ৰৈ মানে আমাৰ অৱস্থা বেয়া হৈ গ'ল। তাৰপিছত অলপ দূৰ গৈ কিনে চাওঁ এটা মন্দিৰ য'ত মানে দুৰ্গা পূজা হৈ আছে। ইয়াতো এটা পেণ্ডেল বনাইছে, বহুত ভালে লাগিছে বাৰু, কিন্তু ইয়াত আকৌ ইমান মানুহ নাই। তাৰপিছত আকৌ অলপ দূৰ গ'লোঁ আমি, পূৰা চাইছোঁ। অলপ পিছত চালোঁ কি বহুত ভিৰ চাইছোঁ। এতিয়া ভিৰ কোনফালে যায় চাইছোঁ, ভিৰৰ লগত গৈ চাওঁ ক'ত কি আছে। তাৰপিছত অলপ দূৰ গৈ চালোঁ, ভাই বহুত বঢ়িয়া লাগিছে। চাওঁ এণ্ট্ৰিটো সিহঁতৰ তাৰ পৰা আৰম্ভ। তাৰপিছত সেইফালে চাওঁ আপোনাৰ মানুহ পূৰা ভিৰ। তাৰপিছত এইটো মেইন মন্দিৰটো হৈছে এইটো, য'ত বহুত মানে মানুহ হৈছে। তাৰ আমিও তাত গৈ কিনি মা দুৰ্গাক সেৱা কৰি আমি তাৰ পৰা ওলাই আহিলোঁ। আমি লখিমপুৰৰ পূজা চাই কিনি আমি হাৰমতিও আহিলোঁ। চাইছোঁ হাৰমতিতো অলপ মানুহ আছে। তাৰপিছত কি চাইছোঁ, আমাৰ গাঁৱত মানে পিঠাগুৰিত ছিংগাৰ আহিছে, সেইকাৰণে চাই তাত বহুত বঢ়িয়া গান গাইছে।